আকৌ আহিলে বাৰিষা। কথা বিদ্যুৎজ্যোতি তামুলী, আবৃত্তি বিপাশা বৰুৱা, উপস্থাপন সোণমণি গোৱালা আৰু ময়ূৰীমা গোস্বামী। বাৰিষা, আকৌ আহিলে বাৰিষা। মানুহৰ আশা ভৰসাবোৰ পানীৰ সোঁতৰ লগত মিলাই দিবলৈ সেই বাৰিষা আকৌ আহিল। প্ৰাণীৰ জীৱনবোৰ হাতৰ মুঠিত কঢ়িয়াই ফুৰা সেই বাৰিষা আকৌ আহিল। শত্ৰুৰ কামানৰ গৰ্জনৰ দৰে, বৰটোপৰ বিশাল বুকু ভেদি যোৱা শব্দৰ দৰে মেঘৰ সেই কৰুণ ক্ৰন্দন আকৌ আহিল। লগতে আহিল প্ৰকৃতিৰ পৰশত প্ৰাণ পাই উঠা বৰদৈচিলাজনী। আকৌ আহিল খেতিয়কৰ কেঁচা তেজ শুহি খোৱা বাৰিষাৰ সেই বলিয়া বাট। আকৌ আহিল বাৰিষাৰ বিশাল জলৰাশিৰ মাজত জীৱনৰ অস্তিত্ব বিচাৰি ফুৰাৰ দিন। বানত আক্ৰান্ত নিৰীহ জনতাৰ জীৱনক সুৰক্ষা দিয়াৰ দিন আকৌ আহিল। আকৌ আহিল এটাৰ পাছত এটাকৈ জীৱন নৈৰ বুকুত জাহ যোৱাৰ দিন। কিন্তু ইয়াত দুখ কাৰ? মানুহৰ, চৰকাৰৰ নে বুকুৰ বাম হৈ অহা নদীবোৰৰ? কি হ'ব? অসমৰ এই জ্বলন্ত সমস্যাৰ সমাধান হ'বনে? বানত ককবকাই থকা অসহায় লোকৰ জীৱন ৰক্ষা পৰিবনে? ৰক্ষা পৰিবনে অসমৰ প্ৰধান সম্পদ এশিঙীয়া গড়? বাচি থাকিবনে পৃথিৱীৰ বৃহৎ নদীদ্বীপ? নে বানৰ কবলত পৰি অসমৰ অস্তিত্ব হেৰাই যাব?